নমস্কাৰ মই ঋতুস্মিতা ভিন্ন সময় অভিন্ন মত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন জনপ্ৰিয় তথা বহু চৰ্চিত গ্ৰন্থ আজি আমি ভিন্ন সময় অভিন্ন মত নহয় পাতিব ওলাইছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভিন্ন সময় ভিন্ন মতৰ কথাহে হয় ভিন্ন সময় অভিন্ন মত লিখা হিমন্ত বিশ্ব শৰ্মাই ভিন্ন সময়ত কেনেকৈ ভিন্ন মত আগবঢ়াইছে হেয়া আপোনালোকক দেখুৱাব বিচাৰিছো কিন্তু তাৰ আগতে চাই লওক 4টা বছৰৰ পূৰ্বে নিৰ্বাচনী সভাসমূহত কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই আজি তৰুণ গগৈ ডাঙৰীয়াই আজি কয় মই অসমত উন্নতি আনিলো কি উন্নতি আনিলা খুটা কম্বলৰ উন্নতি আনিলা আমিও কৈছো খুটা কম্বল লাগে কিন্তু কেনেকুৱা খুটা কম্বল লাগে চৰকাৰে দিয়া লাইন পাতি দিয়া খুটা কম্বল আমাক নালাগে আমাৰ লৰাক চাকৰি দিয়া আমাৰ লৰাই দৰমহাৰে মোৰ মাতৃ খুটা কম্বল কিনি দিব তেনেকুৱা খুটা কম্বল আমাক লাগে দিব সাহস আছে তৰুণ গগৈ ডাঙৰীয়া আপোনাক মই প্ৰশ্ন কৰিছো আপুনি তেনেকুৱা খুটা কম্বল দিয়াৰ সাহস আছে তিতাবৰৰ নিবনুৱা ডেকা লৰাক কৰ্ম সংস্থাপন দিয়ক সেই নিবনুৱা ডেকা লৰাই বহাগ বিহুৰ দিনাখন খুটা কম্বল আনি মাকক দিব কাপোৰ মাকক দিব পুৰীলৈকে ধৰ্ম কৰিবলৈ যাব বৃন্দাবনলৈকে ধৰ্ম কৰিবলৈ যাব সেই সাহস আপোনাৰ নাই সেই সাহস আপোনাৰ নাই আপুনি মাত্ৰ নিৰ্বাচনৰ সময়ত খুটা কম্বলৰ বাবে তিতাবৰৰ মানুহক লাইনত থিয় কৰায় হয় তৰুণ গগৈয়ে খুটা কম্বলৰ উন্নতি কৰিছিল খুটা কম্বল ৰাইজক লাগে কিন্তু হাৰি পাতি লব লগা খুটা কম্বল ৰাইজক নালাগে অসমীয়া ল'ৰা ছোৱালীক চাকৰি দিয়ক অসমীয়া যুৱক যুৱতীক সংস্থাপন দিয়ক সেই ল'ৰা ছোৱালীয়ে নিজে আহি পিতৃ মাতৃক খুটা কম্বল দিব তেনেকুৱা খুটা কম্বলেহে ৰাইজে বিচাৰে কিন্তু তেনেকুৱা খুটা কম্বল যোগান ধৰিবলৈ তৰুণ গগৈ সাহস নাই তৰুণ গগৈয়ে মাত্ৰ নিৰ্বাচনৰ সময়ত খুটা কম্বলৰ বাবে তিতাবৰৰ ৰাইজক হাৰি পতালে কংগ্ৰেছৰ পৰা ওলাই আহিয়ে তৰুণ গগৈক এনেদৰে সমালোচনা কৰা হিমন্ত বিশ্ব শৰ্মাই কিন্তু আজি একেটা কামকে কৰিলে চাওক কি কৰিলে আমি অহা 2 অক্টোবৰৰ পৰা অসমৰ প্ৰায় 17 লাখ পৰিয়ালক 17 লাখ ফেমিলিক আমি মাহত 830 টকাকৈ আমি দি যাব খুজিছো অৰ্থাৎ প্ৰতি মাহৰ 2 অক্টোবৰ পৰৱৰ্তী মাহবিলাকত 1 নৱেম্বৰৰ দিনাখন 1 ডিচেম্বৰৰ দিনাখন 1 জানুৱাৰীৰ দিনাখন 830 টকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত জমা হ'ব আৰু এইটো এককালীন নহয় পৰিয়ালটো যেতিয়া ইকনমিকভাৱে উঠি আহিব নোৱাৰিব সেই সময়লৈকে প্ৰত্যেক মাহত এই পুঁজিটো পাই থাকিব আৰু বিভিন্ন জায়গাত সেন্ট্ৰেল সাপোৰ্ট আছে কিন্তু ইমিডিয়েটলি আমি অহা 2 অক্টোবৰৰ পৰা অসমৰ প্ৰায় 17 লাখ পৰিয়ালক 17 লাখ ফেমিলিক আমি মাহত 830 টকাকৈ আমি দি যাব খুজিছো অৰ্থাৎ প্ৰতি মাহৰ 2 অক্টোবৰ পৰৱৰ্তী মাহবিলাকত 1 নৱেম্বৰৰ দিনাখন 1 ডিচেম্বৰৰ দিনাখন 1 জানুৱাৰীৰ দিনাখন 830 টকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত জমা হ'ব আৰু এইটো এককালীন নহয় পৰিয়ালটো যেতিয়া ইকনমিকভাৱে উঠি আহিব নোৱাৰিব সেই সময়লৈকে প্ৰত্যেক মাহত এই পুঁজিটো পাই থাকিব চৰকাৰৰ এখন অভিলাষী আঁচনি নিৰ্বাচনলৈ মাত্ৰ 7 মাহ বাকি থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাইজক মাহিলী প্ৰদান কৰিব 830 টকাকৈ প্ৰতি মাহৰ পহিলা দিনটোতে হিতাধিকাৰীয়ে বেংক একাউণ্টত এই ধন জমা হ'ব কিন্তু প্ৰশ্ন হয় শাসনৰ 4টা বছৰ পাৰ হৈ যোৱাৰ পিছত হঠাৎ নিৰ্বাচনলৈ কেইটামান মাহ বাকি থকাৰ পূৰ্বেহে হিমন্ত বিশ্ব শৰ্মাই কিয় ঘোষণা কৰিলে এই আঁচনি তৰুণ গগৈয়ে নিৰ্বাচনৰ আগত খুটা কম্বল বিলাইছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাই খুটা কম্বলৰ সলনি ধন বিতৰণ কৰি তৰুণ গগৈৰ নীতিকেই ব্যৱহাৰ কৰিছে নেকি তৰুণ গগৈ খুটা কম্বল আৰু হিমন্তৰ টকা দুয়োটা একেই নিৰ্বাচনী টুপ নহয়নে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাজ্যৰ 17 লাখ দৰিদ্ৰ লোকক এই আঁচনিৰ আওতাত গ্ৰহণ কৰা হ'ব আৰু 17 আগষ্টৰ পৰা হিতাধিকাৰীৰ বাছনি আৰম্ভ কৰি নিৰ্বাচনলৈ মাত্ৰ 5 মাহ বাকি থকাৰ আগত অক্টোবৰ মাহৰ পৰা ধন বিতৰণ আৰম্ভ হ'ব
2 নম্বৰতে তেখেতে ঘোষণা কৰিছে যে যিবোৰ সমষ্টিত 2 লাখৰ তলত ভোটাৰ আছে তেনে সমষ্টিত 15,000 পৰিয়াল আৰু যিবোৰ সমষ্টিত 2 লাখৰ অধিক ভোটাৰ থাকিব তেনে সমষ্টিত 17,000 পৰিয়ালক মাহিলি 830 টকাকৈ প্ৰদান কৰা হ'ব। এতিয়া প্ৰশ্ন হয় হিমন্ত বিশ্ব শৰ্মাই এই ধন সমষ্টি ভিত্তিত প্ৰদান কৰিবনে নে দৰিদ্ৰতাৰ ভিত্তিত প্ৰদান কৰিব? আপুনি নিজেই ভাবক। 2 লাখতকৈ কম ভোটাৰ থকা সমষ্টি এটাত 2 লাখতকৈ অধিক ভোটাৰ থকা সমষ্টি এটাতকৈ বেছি দৰিদ্ৰ লোক থাকিব নোৱাৰে নেকি? এই কথাই প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা এই আঁচনি তৰুণ গগৈ সূতা কম্বলতকৈ কোনো গুণে বেলেগ নহয়। দ্বিতীয়তে এই আঁচনি যোগেদি এটা পৰিয়ালে মাহে সাহায্য লাভ কৰিব 830 টকাকৈ, অৰ্থাৎ এটা পৰিয়ালে এদিনত পাব 29 টকা 6 পইচা। যদি এটা পৰিয়ালত 4জন সদস্য থাকে তেন্তে এজন ব্যক্তিয়ে এদিনত লাভ কৰিব 6 টকা 91 পইচা। এতিয়া আপুনি কল্পনা কৰক এজন কৰ্মসংস্থাপিত ব্যক্তিৰ দৈনিক উপাৰ্জন 6 টকা হ'ব পাৰে নেকি? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এদিন নিজেই কৈছিল আমাক সূতা কম্বল নালাগে, আমাক সংস্থাপন দিয়ক। ল'ৰা-ছোৱালীয়ে নিজৰ উপাৰ্জনৰ টকাৰে সূতা কম্বল কিনি আনি পিতৃ-মাতৃক যাচিব। সন্তানৰ উপাৰ্জনৰ টকাৰে পিতৃ-মাতৃয়ে তীৰ্থযাত্ৰা কৰিব পাৰিব। এতিয়া আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছো দৈনিক 6 টকা উপাৰ্জন কৰা এজন সন্তানে পিতৃ-মাতৃক সূতা কম্বলৰ যোগান ধৰিব পাৰেনে? পাৰিবনে পিতৃ-মাতৃক তীৰ্থযাত্ৰালৈ পঠিয়াব? এইখিনিতে আপোনালোকক অন্য এটা হিচাপ দেখুৱাব বিচাৰিছো। 1 লিটাৰ পেট্ৰলত চৰকাৰে বৰ্তমান কৰ সংগ্ৰহ কৰে প্ৰায় 35 টকা। গাড়ী মটৰৰ কথা বাদ দিছো। এজন ব্যক্তিয়ে নিজৰ পথাৰখনত পানী দিবলৈ যদি 1 লিটাৰ ডিজেল খৰচ কৰে তেন্তে সেই এদিনতে ব্যক্তিজনক অৰুণোদয় আঁচনিয়ে প্ৰদান কৰা 5 দিনৰ ধন চৰকাৰে ঘূৰাই পাব। আচলতে চৰকাৰে কৰিব লাগিছিল কি? চৰকাৰে পেট্ৰল বা ডিজেলৰ মূল্য হ্ৰাস কৰিব লাগিছিল। চৰকাৰে নতুন নতুন চাকৰি সৃষ্টি কৰি আৰু তাত নিয়োগৰ সুবিধা কৰিব লাগিছিল। চৰকাৰে অসমৰ পথাৰত পৰ্যাপ্ত পানী যোগান ধৰিব লাগিছিল। চৰকাৰে কৃষকৰ উৎপাদনৰ উচিত মূল্য আৰু বজাৰত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগিছিল। চৰকাৰে কৃষকৰ উৎপাদনৰ উচিত মূল্য নিৰ্ধাৰণ আৰু বজাৰত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগিছিল, কিন্তু চৰকাৰে সেয়া নকৰে। কাৰণ তেনেকুৱা কৰিলে নিৰ্দিষ্ট কিছুমান হিতাধিকাৰীৰ সৃষ্টি নহয়। সেইবাবেই চৰকাৰে নিৰ্বাচনৰ আগত দৈনিক 17 লাখ দৰিদ্ৰক 6 টকাকৈ প্ৰদান কৰিব। পৰিণামত 17 লাখ 6 টকীয়া সাহায্যকৃত হিতাধিকাৰীৰ সৃষ্টি হ'ব আৰু নিৰ্বাচনৰ আগত তাক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে তালফাল লগাব পাৰিব। এসময়ত যি কথা হিমন্ত বিশ্ব শৰ্মাই নিজেই বুজি পাইছিল আৰু তৰুণ গগৈ ভুল শুধৰাই তীব্ৰ সমালোচনা কৰিছিল, সেই হিমন্ত বিশ্ব শৰ্মাই আজি নিজেও একে কৰিলে। ভিন্ন সময় অভিন্ন মত লিখি সমাদৰ বুটলা হিমন্ত বিশ্ব শৰ্মাই নিজকে ভিন্ন সময় ভিন্ন মতৰ গৰাকী বুলি প্ৰমাণ কৰি দেখুৱালে। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।